আমাৰ প্ৰথমত কাৰ্যসূচীটো হৈছিলে আমাৰ প্ৰথম কাৰ্যসূচীটো চাফাই অভিযান হ'ল প্ৰথমত। ছেকেণ্ডটো আমাৰ ফিতা গেট মুকলি গেট কৰিলোঁ, মুখ্য গেট। তাৰপিছত আপুনি ঝণ্ডা উত্তোলন কৰিলোঁ থাৰ্ডত, আৰু ফ'ৰ্থত কৰিলোঁ আমি চৈতৰ্পণ, আৰু ফাইভত কৰিলোঁ আমি বৃক্ষৰোপণ। আৰু আমাৰ বৃক্ষৰোপণ পোৱাৰ পাছত আকৌ আমাৰ মঞ্চটো উদ্ঘাটন কৰিলোঁ ছিক্সত। আৰু আপোনাৰ মঞ্চ উদ্ঘাটন কৰাৰ পাছত এতিয়া যোনটো আমাৰ বয়সস্থ যোন আমাৰ মানুহ আছে, বয়সস্থ গোৰ্খাসকলৰ মানুহ আছে, সেই মানুহবিলাকক বাধ্যতিথি সেইকেইটাক আমি সন্মান কৰিলোঁ। যোনটো আমাৰ 75ৰ পৰা এবভ হৈ গৈছে আমাৰ পিতাবিলাক, সেই পিতাবিলাকক আমি কিবা কৰিলোঁ, সন্মাননা কৰিলোঁ। আৰু আৰু নেক্সট কাৰ্যসূচীটো চলি আছে। আৰু অহাকালিলৈ আমাৰ হ'ব, ইয়াত অলপ পাছত হ'ব আমাৰ ভৈলিনী, ফাৰ্ষ্টত হ'ব ভৈলিনী, তাৰপিছত হ'ব আপোনাৰ দেউচিৰে, আমাৰ যোনটো আপোনাৰ দেউচিৰে নৃত্যটো হ'ব নেক্সট। তাৰপিছত আমাৰ লাষ্টতো আমাৰ আজিও ছিংগাৰ এজন মাতিছোঁ, ডেকামামৰ পৰা ছিংগাৰ এজন আহিব, অৰ্জুন আৰণাই। আৰু লুগাত ডান্সাৰ মাতিছোঁ, আমাৰ ওচৰৰ ৰাইজৰ নেপালত ডান্স কিবা কৰি অহা ভাই সুৰজ লিম্বু ভাইক মাতিছোঁ, আমি নিমন্ত্ৰণ কৰিছোঁ। লগত কিষণ তামাকো আমি নিমন্ত্ৰণ কৰিছিলোঁ আজি। কালিলৈ আমাৰ হ'ব মুকলি সভা হ'ব কালিলৈ। আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ ছেক্ৰেটাৰী আহিব, প্ৰেচিডেণ্ট আহিব, ছেক্ৰেটাৰীও আহিব লগত। আৰু আমাৰ অতিথিবিলাকৰ মাতিছোঁ কালি, অতিথিবিলাক আহিব খালি, অন্যান্য দল সংগঠন অতিথিও মাতিছোঁ আমি। নমস্কাৰ। আজি NBNN বড়োলেণ্ড ৰাদাব, টাইমছ 8 আৰু বড়োচা নিউজ চেনেল আমাৰ ইয়াত আহি যেতিয়া আমাৰ এই তথ্য সংগ্ৰহ কৰিছে, তাৰ বাবে মই প্ৰথমে এই আটাইকেইটা চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত চিমেন চেৰেন আকসু অৰ্থাৎ অল আসাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন, চেৰেন চিমেন আঞ্চলিক শাখা আৰু ডেকাপাম আঞ্চলিক শাখা, এই দুইটাৰ সন্মিলিত প্ৰচেষ্টাত আঞ্চলিক পৰ্যায়ত প্ৰথমবাৰৰ বাবে এই তিহাৰ বিদায় সমাৰোহ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইয়াত এতিয়া আমাৰ আকসুৰ, বিশেষকৈ আকসুৰ কৰ্মকৰ্তাসকলে প্ৰধান উদ্যোগ লৈছে, আৰু আমি অঞ্চলবাসী হিচাপে ইয়াত সহযোগিতা আগবঢ়াইছোঁ। এতিয়া এই তিহাৰ বিদায় সমাৰোহনো কি? তিহাৰ বিদায় সমাৰোহ আমাৰ বিশেষকৈ নেপালী ভাষী গোৰ্খা সমাজত দশেই আৰু তিহাৰ বছৰৰ ভিতৰত দুটা আটাইতকৈ ডাঙৰ উৎসৱ। তাৰ ভিতৰতো এই তিহাৰ উৎসৱটো আমাৰ অতি আনন্দ আৰু ফূৰ্তিৰ উৎসৱ। ইয়াত বিশেষভাৱে বাই ভনীসকলে নিজৰ ককাই ভাইৰ কপালত সপ্তৰঙী ৰামধেনুৰ ৰঙৰ ফুট দিয়ে আৰু তেওঁলোকক দীৰ্ঘায়ু কামনা কৰে। কথিত আছে যে তাহানিৰ দিনত যম ৰজাই পৃথিৱীৰ এজন ব্যক্তিক তেনেকৈ তেওঁৰ আয়ুস টুটি অহাৰ কাৰণে তেওঁৰ ইয়াৰ পৰা উঠাই লৈ যাবৰ কাৰণে আহিছিল, আৰু সেইদিনা আছিলে সেই ভাই টিকাৰ দিন। যেতিয়া নিজৰ ককায়েকৰ আত্মাক লৈ যাবৰ কাৰণে যম ৰজা আহিছিলে, তেতিয়া ভনীয়েকে কৈছিল যে হে যমৰাজ, আপুনি মোৰ ককায়েক অন্তত আজি ভাতৃ দ্বিতীয়াৰ দিন মই যাতে টিকা লগাব পাৰোঁ ভালকৈ, তাৰ কাৰণে সেইখিনি সময় দিয়ক। তাৰপিছত যম ৰজাই মানিলে, আৰু নিজৰ ককায়েকক এই ভাই ফুটা দিবৰ কাৰণে যেতিয়া সাজু হৈছিল, তেতিয়া ভাবিলে যম ৰজাও আহি আছে অতিথি হিচাপে, তেওঁকো লগাই দিয়া হওক। গতিকে যম ৰজাকো তেনেকৈ ভাই ফুটা লগাই দিলে। লগাই দিয়াৰ পিছত তেওঁ ক'লে, যম ৰজা সন্তুষ্ট হ'ল আৰু ক'লে যে তুমি কি আশীৰ্বাদ খুজিবা, মই সন্তুষ্ট হৈছোঁ, যি খোজা তাকে দিম। তেতিয়া ক'লে, হে যমৰাজ, আপুনি যদি সুখী হৈছে, সন্তুষ্ট হৈছে, তেতিয়াহ'লে মোৰ দাদাক 100 বছৰ আয়ুস দান দিয়ক, মই সেইটোৱে কামনা কৰোঁ। এনেকেই কৰিছে। গতিকে ইয়াত বাই ভনীসকলে যেতিয়া নিজৰ ককাই ভাইৰ কপালত সপ্তৰঙী ফুট দিয়ে, দিয়াৰ পিছত তাত সাধাৰণতে এটা
नार्जी फुल जी नेपालीत छयपत्री বুলি কয় छयपत्री মানে ক্ষতপত্ৰ থকা नार्जी फुলৰ বিভিন্ন ৰঙৰ नार्जी फुলৰ माला পিন্ধায় আৰু মূৰৰ ওপৰত তেনেকৈ আৰু অসমীয়াত মোৰ নামটো অহা নাই নেপালীত মখমলী বুলি কয় মখমলী ফুলৰ চুটি মালা মানে গাঁঠি তেওঁলোকে মূৰত পিন্ধাই দিয়ে আৰু তাত এইটো কামনা কৰে যে এই মখমলী ফুলৰ খুব মানে হাৰ্ড টান তাৰ পাহিবিলাক ই কেতিয়াও মানে মৰহি নাযায় কাৰণে মানে কৈছে যে যেতিয়ালৈকে এই মখমলী ফুলৰ সেই পাহিবিলাক মৰহি নাযায় তেতিয়ালৈকে মোৰ দাদা মানে জীয়াই থাকক অৰ্থাৎ সেই পাহিবোৰ কেতিয়াও মৰহি নাযায় তেনেকৈ এক ছয়পত্ৰী অৰ্থাৎ নাৰ্জী ফুলক নেপালীত যেতিয়া নেপালী ভাষাত ছয়পত্ৰী বুলি কোৱা হয় এই ছয়পত্ৰী মানে শতপত্ৰ গতিকে প্ৰতিটো পাহিৰ সমানে সমানে তেওঁৰ আয়ুসটো 100 বছৰলৈকে মানে জীয়াই থাকক সেইটো কামনা কৰি এই নাৰ্জী ফুলৰ মালা পিন্ধোৱা হয় আৰু যেতিয়া তেনেকৈ ভাই ভনীসকলে মালা পিন্ধাই নিজৰ মানে ককাই ভাইবিলাকৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ কামনা কৰে আৰু যেতিয়া ককাই ভাইসকল সুস্থ হ'ব তেতিয়া তেওঁলোকে নিজৰ ভাই ভনীক তেওঁলোকে মানে তেওঁলোকৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে যিটো ভাতৃদ্বিতীয়া ভাইফোঁটা এই ভাইফোঁটা অকল গোৰ্খা সমাজৰ মাজত সীমাবদ্ধ নাথাকি বিভিন্ন জনগোষ্ঠীয় ভাই ভনীসকলক লগত লৈ তেওঁলোকে মানে টিকা লগোৱা প্ৰচলন আজি আৰম্ভ হৈছে এতিয়া বহুতৰ ঘৰত এতিয়া গোৰ্খা সমাজত কি হয় মানে ভাইফোঁটাৰ দিনা এতিয়া কাৰোবাৰ ঘৰত মানে বড়ো মিচিং অসমীয়া নিজৰ ককাই ভাইৰ লগত তেওঁলোকক আহি সমানে তাত মানে ভাইফোঁটা লয় আৰু তেনেকৈ মানে আনফালেদি আকৌ অসমীয়া ভাষীৰ পৰা ধৰি মিচিং বড়ো আদি বিভিন্ন ভাষী গোষ্ঠীৰ ভাই ভনীসকলেও সেই ভাতৃদ্বিতীয়াৰ দিনা আহি এতিয়া মানে গোৰ্খা ভাই ককাইক তেওঁলোকে মানে তেনেকৈ ফুট পিন্ধাই দিয়ে আৰু এনেকৈ এতিয়া মানে প্ৰত্যেক জনগোষ্ঠীৰ মাজত এটা মানে সমন্বয় এটা ভাতৃত্বৰ এনাজৰী মানে ক্ৰমান্বয়ে মানে এই কটকটীয়া হৈ গৈছে সেইটো কিন্তু এটা শুভ লক্ষণ অনাগত দিনত তেনেকৈ মই আশা কৰোঁ যে আমাৰ অকল গোৰ্খাসকলৰ মাজতেই নহয় এই যিটো পবিত্ৰ পৰম্পৰা ভাতৃ ভগ্নীৰ মাজত এটা মানে হৃদয়তা সুৰক্ষা শ্ৰীবৃদ্ধিৰ যি পৰম্পৰা আছে এই পৰম্পৰা অসমৰ সম্পূৰ্ণ জনগোষ্ঠীৰ মাজত এইটো এটা একতাৰ এনাজৰী হিচাপে এই পৰম্পৰা প্ৰচলিত হওক মই তাৰে কামনা কৰিছোঁ আৰু আজি আপোনালোকে আহি ইয়াত এইখিনি তথ্য সংগ্ৰহ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ জয় গোৰ্খা।